এভৰিবডি, কাতি বিহু আৰু লক্ষী পূজাৰ ওলগ জনালোঁ আগতীয়াকৈ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ব্লাড প্ৰেছাৰৰ বিষয়ে। ব্লাড প্ৰেছাৰটো যেতিয়া বেছি হয় তেতিয়া আমি তাক হাইপাৰটেনশ্যন বুলি কওঁ। এতিয়া হাইপাৰটেনশ্যন হ'লে আমি হাইপাৰটেনশ্যন নোহোৱাকৈ কেনেকৈ থাকিব লাগে আৰু হ'লে কি কৰিব লাগে তাৰ ওপৰত আজি আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰোঁ হাইপাৰটেনশ্যন নোহোৱাকৈ কেনেকৈ থাকিব পাৰি। আপোনালোকৰ ৱেইটটো হেল্ডি ৱেইট মেইনটেইন কৰিব লাগিব। সদায় ৱেইটটো বেছি হ'ব দিব নালাগিব। আপোনালোকৰ ৱেইটটো 45ৰ পৰা 50ৰ ভিতৰত থাকিলে ভাল। তাত কিছুমানৰ অভাৰ ৱেইট হৈ যায়, বহুত কম বয়সতে 70-80 ইমানমান হৈ যায়। ৱেইটটো কমাই ৰাখিব লাগে। বেলেঞ্চ ডায়েট মেইনটেইন কৰিব লাগে। বেলেঞ্চ ডায়েট বুলি কওঁতে তাত পৰে বেছি পৰিমাণৰ ফ্ৰুইটছ খাব লাগে, ভেজিটেবলছ খাব লাগে আৰু পটাছিয়ামযুক্ত খাদ্য খাব লাগে। বেছি পটাছিয়াম থকা খাদ্য বেছিকৈ খাব লাগে। পটাছিয়ামে আমাৰ দেহাটো চাফা কৰে। ৰেড মিট একেবাৰে খাব নালাগে, কমাই খাব লাগে। নিমখ কমকৈ খাব লাগে। ৰেড মিটৰ ভিতৰত গাহৰি মাংস, গৰু মাংস এইবিলাক পৰে। আপুনি ফল যদি কিনি খাব নোৱাৰে, ঘৰত থকা ফলো খাব পাৰে। মধুৰিআম, অমিতা, সেনেকুৱা জাতীয় বস্তু ঘৰত যি পায় সেয়া খাব পাৰে। আৰু ঘৰতে শাক পাচলি খেতি কৰি সেইবিলাক খাব পাৰে। আৰু মিঠা কমকৈ খাব লাগে। মিঠাটো ইমান খাব নালাগে। মিঠা খালে বেছি ডায়েবেটিছো হয়। নিমখ কমকৈ থকা খাদ্য খাব লাগে। পেকেজিং যিবিলাক বস্তু আছে সেইবিলাক খাব নালাগে। পেকেজিং বস্তুত নিমখ বহুত দিয়ে। আৰু যিবিলাক মানে পেকেজিং খাদ্য খাব নালাগে। আৰু যিবিলাক মানে বাহিৰত বনাই মেলি জাষ্ট পানী অলপ দি উতলালেই হৈ যায়, সেনেকুৱা খাদ্য খাব নালাগে। প্ৰচেছড ফুড বুলি কয়, মানে চব কৰা মেলা হৈ থাকে, জাষ্ট পানীখিনি দি উতলাই খোৱা যিবিলাক বস্তু, সেই বস্তুবিলাক খাব নালাগে। তাতে নিমখ বেছিকৈ দিয়ে। এক্সাৰচাইজ কৰিব লাগে সদায়। ৰাতিপুৱা উঠি এক্সাৰচাইজ কৰিব লাগে। 1 ঘণ্টা, আধা ঘণ্টা খোজকাঢ়িব লাগে। এক্সাৰচাইজ কৰিব নোৱাৰে যদি খোজকাঢ়ক। তেতিয়াও আমাৰ ভিতৰৰ বেয়া বস্তুবিলাক বাহিৰ ওলাই যায় ঘাম হিচাপত। আৰু ব্লাড প্ৰেছাৰটো কমি থাকে। চুগাৰো কমে। যদি আপোনাৰ চুগাৰটো মেইনটেইন হৈ থাকে। ষ্ট্ৰেছ একেবাৰে ল'ব নালাগে। টেনশ্যন আপুনি যিখিনি সময়ত এটা সময়তে চিন্তা কৰিব, তেতিয়া হয়তো আপুনি কিবা যদি টেনশ্যন আছে সকলোৰে লগত শ্বেয়াৰ কৰি ল'ব। টেনশ্যন যদি আপুনি কাৰোবাৰ লগত শ্বেয়াৰ কৰে তেতিয়াহ'লে আপুনি মনটো সকাহ পায়। আৰু কিবা টেনশ্যন হৈ থাকিলে ঘৰৰ মানুহক ক'ব। যেতিয়া আপুনি ঘৰৰ মানুহ সকলোকে শ্বেয়াৰ কৰিব তেতিয়া আপোনাৰ ষ্ট্ৰেছ এনেই কমি যাব। এলকহল নাখাব। এলকহল খালেও প্ৰেছাৰ বেছি হয়। আৰু ব্লাড প্ৰেছাৰটো প্ৰায় মাহে মাহে চেক কৰিব লাগে। এনেই এবাৰ চেক কৰি ল'ব লাগে। এতিয়া আমি আহোঁ প্ৰেছাৰ কেতিয়া হয়। যেতিয়া ফেমিলি হিষ্ট্ৰীত থাকে, আগৰ আজোককা বা মা দেউতাৰ থাকে, তেতিয়াও হয়। সন্তানলৈ আহে। বেছি বয়স হ'লেও হয়। ফিজিকেল এক্টিভিটি কম কৰা মানুহৰো হয়। যিয়ে কাম বন নকৰে সিহঁতৰ ব্লাড প্ৰেছাৰ হ'ব পাৰে। টবেকো খাব নালাগে। টবেকোৰ ভিতৰত চাধা, তামোল, পাণ, বিড়ি, চিগাৰেট, ভাং আদি পৰে। খাদ্যত নিমখ কমকৈ খাব লাগে। নিমখ বেছিকৈ খালেও প্ৰেছাৰ বেছি হয়। আৰু ঠিকমতে টোপনি মাৰিব লাগে। 8 ঘণ্টা টোপনি মাৰিব লাগে। টোপনি মাৰিলে টোপনি মাৰাত যদি কম হয়, টোপনি যদি আপোনাৰ কমি থাকে, তেতিয়াও ব্লাড প্ৰেছাৰ বেছি হ'ব পাৰে।